নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষকসকলৰ মাল কমি গৈছে বুলি কোৱা কথাষাৰৰ আঁত ধৰি সেই সন্দৰ্ভত অৱশেষত তেওঁ শিক্ষক সমাজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছে। এই সন্দৰ্ভত তেওঁ তেখেতে কোৱা কথাখিনিৰ এটা বিশেষ সাৰাংশ ফেচবুকৰ জৰিয়তে পোষ্ট কৰিছে। এই কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন শিক্ষামন্ত্ৰী মহোদয়েনো তেখেতৰ ফেচবুক পোষ্টৰ যোগেদি কি লিখিছে সেইখিনি জানো। মই কালি কোৱা কথাখিনিৰ সাৰাংশ। বহুত শিক্ষকৰ মাজত এটা প্ৰৱণতা হৈছে চাকৰি হোৱালৈকে খুব কষ্ট কৰে আৰু চাকৰিটো পোৱাৰ পিছত পঢ়া শুনা বন্ধ কৰি দিয়ে। বিজ্ঞানে কৈছে যি বিকশিত সি জীৱিত, অৰ্থাৎ এনিথিং গ্ৰ'য়িং ইজ লিভিং। মানুহ এজন 40 বছৰ বয়সলৈকে শাৰীৰিকভাৱে বিকশিত হয়, কিন্তু বিকাশ কেৱল শাৰীৰিক নহয়, বৌদ্ধিক বিকাশো তাৰ লগত সাঙুৰ খাই থাকে। আমি 40 বছৰ বয়সলৈকে কেৱল শাৰীৰিকভাৱেই বিকশিত হোৱা নাই, তাৰ লগে লগে অ আ ক খৰ পৰা আৰম্ভ কৰি আমি আমাৰ সাক্ষৰতাক বৌদ্ধিকতালৈ উত্তৰণ ঘটাওঁ। আৰু অৱশেষত আজি আমি চাকৰিটো পাইছোঁ। এতিয়া একাংশই পঢ়া শুনা বন্ধ কৰি দিয়াৰ বাবে বৌদ্ধিক বাৰ্ধক্যই জুমুৰি ধৰিছে। এজন শিক্ষক যদি বিকশিত হৈ থাকিব লাগে তেনেহ'লে অধ্যয়ন আৰু গৱেষণা চলাই থাকিব লাগিব। অধ্যয়ন আৰু গৱেষণা যদি নহয় তেতিয়াহ'লে শাৰীৰিক বাৰ্ধক্যই আমনি নকৰিলেও আপোনাৰ বৌদ্ধিক বাৰ্ধক্যই আপোনাক অপ্ৰাসংগিক কৰিব। জ্ঞান হ'ল এটা এনেকুৱা বস্তু, তাক যদি কোনোবাই লাভ কৰে সি আনক বিলাবই, নিবিলোৱাকৈ সি শান্তিত থাকিব নোৱাৰে। পানীয়ে ওপৰৰ পৰা তললৈ সুযোগ সুবিধা পালে বৈ আহিবই। এতিয়া আমাৰ বহু শিক্ষকে ক্লাছ নলয়, ক্লাছ ল'বলৈ টান পায়, ফাঁকি দিয়ে। কিয় টান পায় জানেনে? টান পোৱাৰ মূল কাৰণটো হ'ল যে মাল শেষ হৈ গৈছে। চাকৰি পোৱাৰ দিনাখনৰ পৰা পঢ়া শুনা বাদ দিলে, যিখিনি পঢ়িছিলে সেইখিনিও পাহৰিলে। কিন্তু যিসকলে পঢ়ি আছে, নতুন নতুন কথা শিকি আছে, কাক শিকাওঁ কাক কওঁ তেওঁলোকৰ তেনেকুৱা লাগে। স্বাভাৱিক কথা। এই অধ্যয়ন গৱেষণাৰ পৰিৱেশটো মহাবিদ্যালয়সমূহলৈ ঘূৰাই আনক, ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ ঘূৰাই আনক। মাল শব্দটো মই প্ৰত্যাহাৰ কৰিছোঁ আৰু তাৰ ঠাইত জ্ঞান বুজিবলৈ অনুৰোধ জনালোঁ। গতিকে ছাৰ বাইদেউসকল, এইখিনিয়ে হৈছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুকৰ জৰিয়তে তথা টুইটাৰৰ জৰিয়তে দিয়া এটা বিশেষ পোষ্ট। গতিকে এই সন্দৰ্ভত আপোনালোকৰ মতামত অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। ধন্যবাদ।